हेलो फ्रेंड्स आपनालोके चाই আছে টেকনিক্যাল জিএস চ্যানেলস फ्रेंड्स আজি আপোনালোকক আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো फ्रेंड्स যিসকলে কোভিড ভ্যাকচিন লোৱা নাই বা ল'ব বিচাৰিছে সেই সকলৰ বাবে অতি সুখবৰ কিয়নো নিজৰ এৰিয়াত থকা কোনটো হস্পিটালত কোভিড ভ্যাকচিন আহিছে মোবাইলৰ সহায়ত চেক কৰিব পাৰিবা সো এইটো কেনেকৈ চেক কৰে এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক সম্পূৰ্ণ ডিটেইলছত দেখাই দি আছো তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো সো ফ্রেন্ড প্রথমতে তোমালোকে যিকোনো গুগল বা ক্রোম ব্রাউজার এটা ওপেন কৰি ইয়াতে কোৱাইন গভ ইন আসাম বুলি ওয়েবসাইটত তোমালোকে লিখি ইয়াতে ডাইরেক্ট ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত তোমালোকৰ এখন নতুন পেজ খোল খাব তাৰ পিছত ইয়াতে কোৱাইন বুলি অপচন আছে এইটো ওয়েবসাইটত ক্লিক কৰি দিবা দিয়াৰ পিছত তোমালোকৰ এনেকুৱা ধৰণৰ পেজ খোল খাইছে ইয়াতে তোমালোকে দেখিছে চেক ইউৰ নিয়াৰেষ্ট ভ্যাকচিনেশন সেন্টার এন্ড সল্ট এবিলিটি সো এইটো প্ৰথমতে তোমালোকে পিন কোডৰ সহায়ত তোমালোকে চাব পাৰিবা কোনটো এৰিয়াত ভ্যাকচিন আছে নাইবা তোমালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰি এইটো সার্চ কৰি বটমত তোমালোকে ক্লিক কৰি চাব পাৰিবা নাইবা তোমালোকৰ ম্যাপ অৰ্থাৎ লোকেশন সিলেক্ট কৰি তোমালোকে এইটো সার্চ কৰি লব পাৰিবা সো এইটো কেনেকৈ তোমালোকে সার্চ কৰে প্ৰথমতে পিন কোডটো বহাই দেখুৱাই দি আছো এটা এটা স্টেপ সো মই ইয়াতে নিজৰ পিন কোডটো বহাই দি আছো 783384 সো এইটো মোৰ নিজৰ পিন কোড হয় সো ইয়াতে মই ক্লিক কৰি দিছো ইয়াৰ পিছত এনেকুৱা ধৰণৰ ইনফৰমেশন বিলাক তোমালোকে চাই লবা সো ইয়াতে মই স্ক্ৰল কৰি দেখাই দি আছো আজি 15 জুলাই সো ইয়াতে তোমালোকে দেখিছে অভয়াপুৰী সিএইচ হস্পিটালত এইটো ডোজ 1 আৰু ডোজ 2 ভ্যাকচিনটো নাই সো যেতিয়া আহিব তেতিয়া ইয়াতে ৰাইট চিন উঠিব তাৰ পিছত ৰাংগাপানী এছডি হস্পিটালত ইয়াতে ডোজ 1 ডোজ 2 ভ্যাকচিন নাই সো এইটো এনেকৈ তোমালোকে যদি থাকে তেনেহলে এইটো চাই লবা ৰাইট চিন বুলি অপচন আহিব তাৰ পিছত তোমালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰি দেখাই দি আছো কেনেকৈ চেক কৰে সো ইয়াতে তোমালোকে ষ্টেটটো প্ৰথমতে সিলেক্ট কৰি লবা মই ইয়াতে মোৰ নিজৰ ষ্টেটটো সিলেক্ট কৰি লৈছো লোৱাৰ পিছত তোমালোকে এই সাইটত দেখিছে আৰু ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লবা মই ইয়াতে নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লৈছো সো লোৱাৰ পিছত তোমালোকে ইয়াতে সার্চ বটন আছে ইয়াতে ক্লিক কৰি দিবা দিয়াৰ পিছত এনেকুৱা ধৰণৰ পেজ ওপেন হ'ব সো ইনফৰমেশন বিলাক চাই লবা তোমালোকে ওপৰত তাৰ পিছত ইয়াতে তোমালোকে স্ক্ৰল কৰি দেখাই দি আছো এইটো 15 জুলাই সো অভয়াপুৰী সিএইচ হস্পিটালত ডোজ 1 ডোজ 2 ভ্যাকচিন নাই বৈতামাৰী মডেল হস্পিটালত ভ্যাকচিন নাই বঙাইগাঁও পিএইচ হস্পিটালত ভ্যাকচিন নাই বঙাইগাঁও স্পেশাল হস্পিটালত ভ্যাকচিন নাই বৰঘোলা এসসি হস্পিটালত ভ্যাকচিন নাই তাৰ পিছত চাকলা কোকিলা এছডি হস্পিটালত ভ্যাকচিন নাই তাৰ পিছত চিপনশিলা এমপিএইচ হস্পিটালত ভ্যাকচিন নাই তাৰ পিছত ইকৰাবাৰী এসসি হস্পিটালত ভ্যাকচিন নাই তাৰ পিছত গৰাইমাৰী এসসি হস্পিটালত ভ্যাকচিন নাই তাৰ পিছত জুৱাবাৰী এছডি হস্পিটালত ভ্যাকচিন নাই তাৰ পিছত খৰাগাঁও এসসি হস্পিটালত প্ৰথম ডোজৰ ভ্যাকচিন নাই কিন্তু সেকেন্ড ডোজৰ ভ্যাকচিনটো ইয়াতে আছে সো যিসকলে খৰাগাঁও এসসি হস্পিটালৰ এৰিয়া হয় তেওঁলোকে এইটো ভ্যাকচিন ল'ব পাৰিব সো এইটো ভ্যাকচিন আহিছে তাৰ পিছত ইয়াতে মানিকপুৰ মডেল হস্পিটালত ভ্যাকচিন নাই তাৰ পিছত ইয়াতে তোমালোকে NBQRLY হস্পিটালত ভ্যাকচিন নাই তাৰ পিছত তোমালোকে পাছনিয়া MPHC হস্পিটালত ভ্যাকচিন নাই তাৰ পিছত ৰাংগাপানী এছডি হস্পিটালত ভ্যাকচিন নাই তাৰ পিছত ইয়াতে সিদল সাথী MPH হস্পিটালত ভ্যাকচিন নাই সো এনেকৈ তোমালোকে এইটো চেক কৰিব পাৰিবা নিজৰ এৰিয়াত থকা ভ্যাকচিন হস্পিটালত আহিছে নে নাই এইটো এনেকৈ ডিস্ট্ৰিক্ট সিলেক্ট কৰি আৰু এইটো চেক কৰিব পাৰিবা তাৰ পিছত তোমালোকে ইয়াতে ম্যাপত সিলেক্ট কৰি তোমালোকৰ যোনটো এৰিয়াত লোকেশন হয় সেই কারেন্ট লোকেশনটো তোমালোকে ইয়াতে সিলেক্ট কৰি ঠিক তেনেদৰে তোমালোকে এইটো চেক কৰিব পাৰিবা সো এইখিনি আছিল তোমালোকৰ ভিডিও যদি ভিডিওটো চাই তোমালোকৰ কিবা উপকাৰ হয় তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিওৰ নোটিফিকেশন সমূহ পাই থাকিবলৈ আমাৰ লগত সংযুক্ত হৈ থাকিব সো ধন্যবাদ এইখিনি আছিল ভিডিও বাই বাই